নমস্কাৰ জি মেডিকেল ইউটিউব চেনেললৈ আপোনালোক সকলোকে আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম কিছুমান কুল অইলৰ বিষয়ে, যেনে নৱৰত্ন তেল, হিম শীতল তেল, হিম গংগা তেল, হিম শান্তি তেল আৰু বিভিন্ন তেল আছে। এনেকুৱা কিছুমান তেলৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ' শেষলৈকে চাব। যদি আপুনি মোৰ চেনেলত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে মোৰ চেনেলটো ফ'ল' কৰিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ভিডিঅ' শেষলৈকে চাব, তেতিয়া আপোনালোকে চব বুজি পাব। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা কিছুমান তেল, ঠাণ্ডা তেল, যেনে নৱৰত্ন তেল, হিম শীতল তেল, হিম গংগা তেল, হিম শান্তি তেল আৰু বহু ধৰণৰ কুল তেল আছে, যি তেল ব্যৱহাৰ কৰাৰ ফলত আমাৰ মূৰ ঠাণ্ডা হয়, আমাৰ টোপনি আহে, মূৰৰ বিষ ভাল হয়। এনেকুৱা তেল ব্যৱহাৰ কৰাৰ সময়ত ইয়াৰ সঠিক নিয়মৰ বিষয়ে আমি জানিব লাগে। ইয়াৰ সঠিক নিয়ম হৈছে, যদি আমাৰ BP হাই হয়, অৰ্থাৎ যদি আমাৰ প্ৰেছাৰ হাই হয়, তেনেহ'লে আমি এইবোৰ ব্যৱহাৰ কৰিব লাগে। আৰু সৰু বাচ্ছাৰ ক্ষেত্ৰত এইবোৰ তেল কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। আৰু যদি BP ল' থাকে, অৰ্থাৎ যদি ল' প্ৰেছাৰ পেচেণ্ট হয়, তেনেহ'লে আপোনালোকে কেতিয়াও ভুলতো আপোনালোকে এইবোৰ তেল ব্যৱহাৰ নকৰিব। এইবোৰ তেল যদি ব্যৱহাৰ কৰে তেনেহ'লে কি হ'ব, ল' প্ৰেছাৰ থকা পেচেণ্টসকলৰ প্ৰেছাৰটো আৰু ল' হ'ব আৰু সৰু বাচ্ছাৰ ক্ষেত্ৰতো আৰু বহুত ক্ষতিকাৰক। গতিকে আপোনালোকে এইবোৰ তেল ব্যৱহাৰ কৰাৰ সময়ত বহুত সাৱধানতা অৱলম্বন কৰিব লাগে। এইবোৰ তেলৰ সঠিক নিয়ম আমি জানিব লাগে, জানি আমি ব্যৱহাৰ কৰিব লাগে। যদি আমাৰ BP হাই থাকে, অৰ্থাৎ হাই প্ৰেছাৰ যদি হয়, তেনেহ'লে আমি এইবোৰ তেল ব্যৱহাৰ কৰিব পাৰি। তেতিয়া আমাৰ কি হয়, টোপনি আহে, মূৰ ঠাণ্ডা হয়, মূৰৰ বিষ কমে। যদি আমাৰ প্ৰেছাৰ ল' হয়, অৰ্থাৎ BP যদি ল' হয়, তেনেহ'লে আমি এইবোৰ তেল ব্যৱহাৰ কৰিব নালাগে। আৰু সৰু বাচ্ছাৰ ক্ষেত্ৰত এইবোৰ তেল ব্যৱহাৰ কৰিব নালাগে। যদি আমি সৰু বাচ্ছাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ বা ল' প্ৰেছাৰ পেচেণ্টে ব্যৱহাৰ কৰে, তেনেহ'লে কি হয়, আমাৰ মূৰ ঘূৰাব, আমাৰ অশান্তি সৃষ্টি হ'ব, BPটো আৰু, অৰ্থাৎ ল' প্ৰেছাৰ যিটো আছে এই প্ৰেছাৰটো আৰু ডাউন হৈ যাব। গতিকে আমি এইবোৰ তেল কেতিয়াও ল' প্ৰেছাৰ পেচেণ্টে ব্যৱহাৰ কৰিব নালাগে। যিকোনো তেল ব্যৱহাৰ কৰাৰ সময়ত ইয়াৰ বিষয়ে আমি জানিব লাগে।